নমস্কাৰ বন্ধুসকল, এয়া আমি আহিছিলোঁ অকণ ফুৰিবলৈ। এতিয়া হোটেলতে ভাতটো খাই লওঁ। ভাতটো খাই লৈ পেলাই আপোনালোকক দেখুৱাইছোঁ ক'ত যাম, কি কৰিম, তাকে দেখুৱাম অলপ। এতিয়া ভাতটো খাই কৰি লওঁ। এয়া আমাৰ ভাত, গাহৰি, ছাগলী, হাঁহ চব আছে। তাৰ লগতে খাই লওঁ। খাই কৰি আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু খাই কৰিও আমি যাম ফুৰিবলৈ। মই আছিলোঁ, মোৰ বন্ধু আছে, চব মিলি পেলাই ফুৰিবলৈ যাম। ক'ত যাম দেখুৱাই দিম আপোনালোকক ভালকৈ। কিন্তু চাওকচোন মাছ কি ধুনীয়া মাছ, মানে ধুনীয়াছে সজাই থৈছে। আমি হোটেলত ভাতটো খাই লোৱাৰ পিছত আৰু মাছ চালোঁ। চাই পেলাই এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। তাৰপৰা দেখাই দিম আপোনালোকৰ ৰাস্তাটো দেখুৱাম, কেনেকুৱা ৰাস্তাটো বৰ ঠিক নহয় বাৰু। তেওঁ আমি গৈ আছোঁ তালৈ। ৰাস্তাটো দেখি আপোনালোকে দৃশ্য ধৰিব পাৰিছে নে নাজানো, কিন্তু এতিয়াও কৈ দিলোঁ আপোনালোকক ছাছপেঞ্চত ৰাখিলোঁ। গৈ পেলাই লাষ্টতে দেখুৱাম আপোনালোকক ক'ত পালোহি। ত' আপোনালোকে চাওকচোন, বহুত ধুনীয়া জেগা এডোখৰ আছে। আপোনাৰ ভূটান বৰ্ডাৰ হয়। ভূটান বৰ্ডাৰত দেখুৱাম কি আছে কি নাই, একেলগে দেখাই আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যদি নতুন ভিডিঅ' মই আপলোড কৰোঁ আপোনালোকে তেতিয়াহে ভালকৈ পাব। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো আপলোড কৰি ৰাখক, ন'টিফিকেশ্যনটো অন কৰি ৰাখক। আৰু মই ভিডিঅ' আপলোড কৰিলেই আপোনালোকে পাব। এতিয়া আমি গৈ আছোঁ, আমি শ্বৰ্টকাটেদি যাম। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া পৰিৱেশটো চাওকচোন আপোনালোকে, কি ধুনীয়া পৰিৱেশ, একদম সেউজীয়া সেউজীয়া। আৰু এতিয়া এপ্ৰিল মাহততো আৰু ইয়াতকৈ দেখিবলৈ ধুনীয়া হয়। এতিয়া আপোনাৰ ধূলি বালিৰ কাৰণে অকণমান ৰাস্তাটো হেৰি হৈ আছে, কিন্তু যেতিয়া আপোনালোকৰ নতুন কোঁহপাত ওলাই ন, এইডোখৰত থাকি ভাল লাগে আপোনালোকৰ। আৰু ৱেডাৰটো ইমান ধুনীয়া, আৰু বহুত হাৱাটো আপোনাৰ চেঁচা চেঁচা মাৰি থাকে। বেলেগ মজা, ভাল লাগে আপোনালোকৰ তাৰমানে তাত থাকি। আপোনালোকে এবাৰ গ'লে আপোনালোকে ঘূৰি যাবলৈ মন নকৰিব, ইমানেই ধুনীয়া লাগে। আপোনালোকো আহক, চাওকচোন কি লাগে। মোৰ লগতে আপোনালোককো সুন্দৰ সুন্দৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। চাই থাককচোন, মই কিমান পাৰোঁ দেখাম আপোনালোকক। চাই থাকক ভালকৈ ভিডিঅ'টো, লাষ্টলৈকে চাই থাকক। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বৰ ধুনীয়া এডোখৰ জেগা দেখিবলৈ পাব, কিন্তু আপোনালোকক দেখিলে মন ভাল লাগি যাব। ইমান ধুনীয়া জেগা, গ'লে আপোনাৰ তাতে থাকিবলৈ মন যায়। ইমান ধুনীয়া জেগা চাওকচোন। কথাবোৰ এতিয়া এপ্ৰিল মাহততো আৰু ধুনীয়া লাগে। মই ক'লোঁ আপোনালোকক, তেতিয়া আহক খালি আপোনালোকে। সেইটো ৱেলকাম টু চৰলপাৰা। এতিয়া আপুনি চৰলপাৰা ৰাস্তা, এতিয়াৰ পৰা আমি এইটো ৰাস্তাইদি চৰলপাৰালৈ সোমাই যাম। সোমাই গৈ আপোনালোকৰ 30 কিলোমিটাৰমান আপোনাৰ হাবিয়েদি যাব লাগিব। এখন ৰিজাৰ্ভ আছে আপোনালোকৰ, সেই ৰিজাৰ্ভেদি পাৰ হ'ব লাগিব। বহুত ভয়ংকৰ ৰাস্তা কিন্তু দেই। সেইটো কাৰণে এয়া ৰাস্তাত আপোনাৰ বিহুৰ কাৰণে, বহাগ বিহুৰ কাৰণে বাগৰুম্বা নৃত্য প্ৰেক্টিচ চলিলে। এতিয়া আৰম্ভ হ'লেই। আপোনাৰ মই যেতিয়া আহিছিলোঁ তেতিয়া আপোনালোকৰ এইটো প্ৰেক্টিচ আৰম্ভ হৈ আছে। ভিডিঅ'টো চাই দিলোঁ, অকণমান দেখাই দিলোঁ ৰৈ পেলাই। এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ফৰেষ্টৰ মাজে ফৰেষ্টৰ মাজে মাজে। ধুনীয়া পৰিৱেশ আপোনাৰ, ইয়াত গৈয়ে ভাল লাগে। কিছু দৃশ্য আপোনালোকে দেখিলেহে গম পাব, কিন্তু ৰাস্তাটো অকণমান ভাঙিলে খালি এতিয়া।
এতিয়া মই বাইকত উঠি আহি আছোঁ। এয়া আপোনালোকক মই ফোন কেমেৰা কৰি পেলাই দেখালোঁ আপোনালোকক। গৈ আছোঁ, মই উঠিলোঁ, লগৰজনে চলাইছে মোৰ বাইক, সেইটো কাৰণে অকণ দেখাই দিলোঁ আপোনাক। बांसिन मोनाबिलियाव ओंखारोना আপোনালোকে মোৰ বাৰু ভিডিঅ'বোৰ চাই কেনেকৈ পায় আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। বেয়া পালেও জনাব, আপোনালোকে ভাল পালেও জনাব। কিমান কি বনাব লাগে মই নাজানো ইমান বিশেষকৈ, আৰু কথা ভইচ কোৱাৰ ধৰণবোৰ নাজানো বা সৰুলৈকে ক'ব নাজানো, বা আমাৰ লোকেল যেনেকৈ ক'ব লাগে মই তেনেকৈ কৈ দিওঁ। কি হয় কি নহয় মই নাজানো। খালি আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰখ, আৰু চাইডৰ ন'টিফিকেশ্যন বলটো আপোনালোকে অন কৰি ৰাখক। যিমানটো পাৰোঁ আপোনালোকক ভিডিঅ' বনাই দেখুৱাবলৈ চেষ্টা কৰিম। ক'ত যাওঁ, কি কৰোঁ, ডেইলি ব্লগ হিচাপে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন আপোনালোকে কিমান কি ভাবে নাজানো, কিন্তু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক। আৰু বেছি দূৰ নাই, আৰু চলপ পামেই আৰু আমি য'ত আহি আছিলোঁ তাতে বেছি দূৰ নাই, আৰু অলপ দূৰ গ'লে পামেই। বেছি দূৰ দেখি আহিছে লাহে আমি পাই যামগৈ। এতিয়া আপোনালোকক পাই পেলাই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণকৈ চাই থাকক। এই দূৰত আপোনালোকে ভূটানৰ পাহাৰবোৰ দেখিছে, ভূটানৰ পাহাৰ সৰু সৰুকৈ আপোনালোকে কেমেৰাত দেখিছে নাজানো, কিন্তু অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আমি গৈ আছোঁ তালৈকে। আপোনাৰ আচলতে এই ভূটান বৰ্ডাৰ হয় আপোনাৰ, য'তকৈ আপোনালোকৰ চৰলপাৰালৈ আপোনালোকক আনিছোঁ দেখাবলৈ। এখন চৰলপাৰা ভিডিঅ'টো বনাই পেলাই দেখাম বুলি ভাবিছোঁ, সেইটো কাৰণে আহিলোঁ আপোনালোকৰ কাৰণে। এটা চৰলপাৰা আছে আপোনাৰ কোকৰাঝাৰৰ পৰা অলপ ভিতৰলৈ চৰলপাৰা। এয়া চৰলপাৰা পাই গ'লোঁ। এতিয়া মই য'ত পোৱা যায় চৰলপাৰা এখন নদী, চাইডত ধুনীয়া পানী গৈ আছে। সেইটো আগতো দেখুওৱা নাই। এখনটো পৰা এইটো চাইডে এয়া ভূটান, এইটো পাৰে আপোনালোকৰ এয়া ভূটান বৰ্ডাৰ, আৰু এয়া আপোনাৰ চৰলপাৰা আহি পালোঁ এতিয়া। ইয়াত পিকনিক প্লেচ হয়, বহুত ধুনীয়া। খোৱা হওক, পানীটো বৰ ধুনীয়া পানী। সেইটো চাইডে আপোনাৰ ভূটান আছে, ভূটান পাৰ বৰ্ডাৰ হয় এইটো। এতিয়াও আপোনালোকৰ মই যিটো টাইমত আহিছোঁ এইটো টাইমতে আপোনাৰ পিকনিকৰ মানুহ আছে। এইবোৰ আপোনাৰ পিকনিকৰ মানুহ। ব্ৰিজ, বেম্বো ব্ৰিজ। ৰ'ব মই উঠাই দেখা।
ৰুটি গাহৰি চলি আছে পূৰা। খাবৰো কি কৰি সৰু Itu nambah ba? ইয়াতে বহি ৰুটি খাই লওঁ, ৰুটি গাহৰি আৰু পাঁচপিনে চলি আছে কি নাম চৰলপাৰা, কোকৰাঝাৰৰ চৰলপাৰা এখন নদীখনৰ নাম কি চৰলপাৰা নি? এইটো আপোনাৰ বিপৰীত চাইডে আছে ভূটান বৰ্ডাৰ। দে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব বাৰু। এই ইউটিউবৰে আপোনালোকে ভূটান আছে, এয়া ভূটান বৰ্ডাৰ চাই লওক। আৰু এয়া তাতে আছিলে মই নাই লোৱা নহয়। এয়া আপোনালোকে চব দৃশ্য দেখাই দিছোঁ এইবোৰ। কি ধুনীয়া পৰিৱেশ, ইয়াত পিকনিক প্লেচ হয়। খালি অহা যোৱা ৰাস্তাটো বৰ ঠিক নহয়, সেইটো কাৰণে মানে কমিউনিকেশ্যন প্ৰব্লেম মানে ৰাস্তাটো বহুত ভাঙি গ'ল। এতিয়া নতুনকৈ বনালে আপোনালোকে আহিবলৈ সুবিধা হ'ব, কিন্তু জেগাটো থাকি বহুত কিছু ভাল লাগে। এইটো বৰ্ডাৰ এৰিয়া যে চাই, আৰু আপোনাৰ পানীৰ শব্দও শুনিছে চাগে নিশ্চয়। ইয়াত চব পানী গৈ আছে। এই ভিডিঅ'টো বেছি বনাবলৈ সময় নহ'ল, কাৰণ আমি ঘূৰিবলগীয়া হ'ল। সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আৰু ভাল পায় যদি আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাইডত থকা ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব, যেতিয়া নতুন ভিডিঅ' বনাম আপোনালোকে বা আহে তেতিয়া গম পাব। আৰু ইয়াতকৈও আপোনাৰ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। আজিলৈ বাই বাই।